নমস্কাৰ, কেনেকুৱা আপোনালোক ভালে আছেনে? মই বাৰু বৰ্তমান ভালে আছোঁ। আজি বহুত দিনৰ মূৰত এটা দীঘল লং ভিডিঅ' লৈ পেলাই আহিছোঁ। আপোনালোকে চাব বুলি মই আশা কৰিছোঁ। তেন্তে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছোঁ দেখিছে? এয়া চাওক, আগতে মোৰ এইখন ধুনীয়া এখন দোকান আছিলে, কিন্তু দোকানখন মই বন্ধ কৰি দিলোঁ। বন্ধ কৰি দিয়াৰ পিছত ইয়াতে এতিয়া ৰাখিছোঁ। এয়া চাওক, এইয়া পাৰ দেখিছেনে? এইফালে মোৰ পাৰ আছে। তাৰপাছতে আজি আকৌ মই ইয়াত নতুন বস্তু এটা মানে আনিছোঁ। কি সেয়াকে দেখাই আছোঁ। বজাৰ গৈছিলোঁ আজি, সিহঁতক মই য'ত সোমবাৰে অৰ্ডাৰ দিছিলোঁ, আজি মোৰ বস্তুটো আহি পালেহি। কি দেখাব বলক। এইকেইটা চাওক, এইকেইটা মোৰ কুকুৰা পোৱালি, কয়লাৰ কুকুৰা পোৱালি মই আনিছোঁ। আজি সোমবাৰে অৰ্ডাৰ দিছিলোঁ, আজি আহিলে, আনিলোঁ। তাৰপাছতে এতিয়া সিহঁতক ইয়াতে এনেকৈ মই বৰ্ডিং কৰিবলৈ ইয়াতে মই এনেকৈ ব্যৱস্থাটো কৰিছোঁ। ইয়াতে তলত ধুনীয়াকৈ ইয়াতে মই ফলিয়া পাৰি লৈছোঁ, তাৰপৰা এনেকৈ পেপাৰ পাৰি দিছোঁ। দি পেলাই ইয়াতে সিহঁতক মই বৰ্ডিং কৰি আপোনাক দেখাই আছোঁ দেই। এইটোৰ পৰা মই সিহঁতক এতিয়া ধুনীয়াকৈ উলিয়াই দিলোঁ। এইকেইটা চব, এইকেইটা মোৰ কুকুৰা পোৱালিকেইটা আনিলোঁ দেই। এই চব সিহঁতৰ ঠাইত থৈ দিলোঁ। তাৰপাছতে আনিছিলোঁ সিহঁতলৈ এয়া দৰৱ। মই সিহঁতৰ মেডিচিনকেইটা উলিয়াই দিছোঁ। এয়া মেডিচিন। তাৰপাছতে আকৌ আপোনাৰ এইটো এটা হৈ গ'ল ORS। এতিয়া সিহঁতক আনিলোঁ, অনা আপোনাৰ অলপ সময়। এতিয়া আছে আপোনাৰ এটালৈ 20 মিনিট আছে। পূৰা 1 বজাত মই সিহঁতক এইটো ORS দিম। এইটো আপোনাৰ তাৰপিছতে আকৌ লগতে লৈ আহিছোঁ এইটো এটা এণ্টিবায়'টিক সিহঁতৰ কাৰণে। এতিয়া মই সিহঁতক দিম। এইকেইটা আকৌ আপোনাৰ আজি ধৰক ORS দিছোঁ, এইকেইটা মই কালিলৈহে দিম। গতিকে এতিয়া মই সিহঁতক দিওঁ ORS। লওক তেন্তে আজি মোৰ একেবাৰে পোৱালিকেইটা লৈ আহিলোঁ কুকুৰা। তাৰপৰা সেইফালে পাৰ আছে, যেতিয়া ডাঙৰ হ'ব পাৰ তেতিয়ালৈকে ওপৰত নিজৰ নিজৰ বাঁহ আছে, তাত সোমাই যাব তেওঁলোক। সিহঁতি তাত সোমাই যাব। এতিয়া মই লাগিম মোৰ কুকুৰা পোৱালিকেইটাৰ লগত। বলক। এতিয়া সিহঁতি অহাৰ 1 ঘণ্টাৰ পাছত মই এইটো ORS আপোনাৰ পানীত গুলি পেলাই দিলোঁ। ORS দিয়া আপোনাৰ হৈ গ'ল প্ৰায় 3 ঘণ্টামান হ'বলৈ হ'ল। তাৰপাছতে এতিয়া সিহঁতক দিছোঁ এয়া সিহঁতৰ দানা। এয়া সিহঁতৰ দানা দেখিছেনে কিমান মিহি মিহি? এয়া সকলোৱে জানে, যিসকলে আচলতে পুহিছে। মই দেখাইছোঁ আৰু এটাকে সিহঁতক দানা দি থৈ আহিব বলক। এইয়া সিহঁতক দানা দিলোঁ, এতিয়া সিহঁতি খাই আছে চব। ঘৰতে ভণ্টিহঁত থকাৰ কাৰণে বজাৰৰ পৰা আহোঁতে এটা ফুচকা পেকেট লৈ আহিছিলোঁ। তাৰপাছতে তাইক আনি পেলাই দিলোঁ, মই কুকুৰাখিনি ঠিক কৰোঁ, তই এইকেইটা ঠিক কৰ। তাৰপাছতে তাই ধুনীয়াকৈ আলু চাটনি কৰিলে, তাৰপাছতে পানীটোও বনালে। মাত্ৰ মই ফুচকাটো ভাজিহে দিলোঁ। তাৰপাছত তাইক ক'লোঁ যে এটা দেচোন মই টেষ্ট কৰি চাওঁ। বা কি যে ধুনীয়া হৈছিল, ইমান ধুনীয়া হৈছিলে পানীটো আৰু আলু চাটনিটো। খাবলৈ কিন্তু বহুত আৰু ক'বলগীয়া দেই। খাই একদম মজা লাগি গ'ল আৰু দেই। মজা ধুনীয়া হৈছে। খালি মই অকল ফুচকাটোহে মই বাৰু ভাজিছোঁ, বাকী আলু আৰু পানী একদম ভণ্টিয়ে বনাইছে, মজাকৈ বনাইছে। বিৰাট মজা লাগিছে খাই, বিৰাট ধুনীয়া লাগিছে। এতিয়া তেতিয়া ৰখাত নাই, আমি আৰম্ভ কৰোঁ দেই। ব'লা। পাৰ্টি শুৰু হৈ গ'ল দেই। এনেকৈ ওলাই মজা লাগিছে দেই খাই। বজাৰৰ পৰা আহোঁতে ঢেকীয়া শাকো লৈ আহিছিলোঁ। ফুচকা খাই আজৰি কৰি মেলি আমি দুপৰীয়া খানালৈ আগবাঢ়িলোঁ। তাৰপাছতে এই ঢেকীয়া শাক বুট আলু বনালোঁ। তাৰপিছত কেঁচা বুট বেটিয়ে ভাল পায়, তাইক কেইটামান দিলোঁ। বিলাহী পোৰা চাটনি, তিয়ঁহ, দাইল আৰু পটল ফ্ৰাই। আমি আটাইকেইজনী আজি এনেকেই খাবলৈ ল'লোঁ। গধূলি চক কুকুৰাকেইটাৰ ওচৰৰ পৰা আহোঁতে দেখিলোঁ, বা কি ধুনীয়াকৈ ওপৰত আমাৰ মেকুৰীটোৱে চাৰ্কাছ দেখাইছে। তাৰ কাৰণে অকণমান ভিডিঅ' ক্লিপ ৰাখি থ'লোঁ। ভণ্টিহঁত অহাৰ কাৰণে এতিয়া দিলোঁ চক এই কোৰিয়ান মেগীয়ে ভালে খাই থাকিলে, মানে খুলি চাইছিলোঁ যে সেইকাৰণে। তাৰপিছতে এইটো এটা মিলাই পেলাই একেলগে বনাম আৰু আজি গধূলি ধুনীয়াকৈ চবেই মস্তি কৰি খাম বলক। এইয়া আমাৰ মেগী ৰেডি। গতিকে আমি চাৰিওজনী ইয়াৰ তলতে বহি লৈ পেলাই মেগী খাম। ভণ্টিয়ে বনাই আনিলে, মই বহিয়ে আছিলোঁ, তাই বহাতে বাৰু মেগীকণ দিলে দেই। খাই কিন্তু তেনেকৈ বহাতে বহি বিৰাট ভাল লাগে ন, কোনোবাই কিবা এটা বনাই দিলে। তাইও আহিলে,
তাৰপাছত তাইৰ লগত সময় পাৰ কৰিলোঁ, থাকিলোঁ, ভাল লাগিলে থাকি পেলাই। আৰু মেগীকণো কিন্তু বিৰাট সোৱাদ লগা আছিলে, কাৰণ যিহেতু কোৰিয়ান মেগী জ্বলা অলপ হয়েই, সেইকাৰণে খাই কিন্তু বহুত ভাল লাগিলে। আৰু আপোনালোকে ক'বচোন আমাৰ ভিডিঅ'টো চাই পেলাই কেনে পালে। যদি ভাল পায় তেন্তে এটা লাইক কৰি থৈ যাব আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব।